বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰত বিস্ফোৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ অসম চৰকাৰৰ পৰা ন্যায় বিচৰা প্ৰক্ৰিয়া আৰু আমিও জুবিন তুমিও জুবিন শ্লোগানৰ পৰা অসমৰ ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ যিটো দলৰ চৰকাৰ কেন্দ্ৰ ৰাজ্য তথা পঞ্চায়ত পৰ্যায়লৈকে চলি আছে সেই দলটোৱে আজি ৰাজপথত নামি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিব লগা হৈছে তেওঁলোকে প্ৰকৃত আৰু নকল জুবিন অনুৰাগীৰ সংজ্ঞা নিৰূপণ কৰি অসমৰ লাখ লাখ জনতাক উপহাস কৰিছে আজি বিজেপি দলে প্ৰকৃত আৰু নকল জুবিন অনুৰাগীৰ সংখ্যা দি এটাই প্ৰমাণিত কৰিলে যে ইমান দিনে চৰকাৰখনে ভেকু ভাওনা কৰি থকাৰ লগতে তদন্তৰ নামত নাটক কৰি আছিল জুবিন গাৰ্গে জীৱিত কালতে গৰু বুলি আখ্যা দিয়া এজনক আছে নলবাৰীত পিঠিত ষ্টিকাৰ লগোৱাৰ দায়িত্ব দিছে জুবিন গাৰ্গে তেওঁ গৰু বুলি আখ্যা দিছিল আৰু এতিয়া তেওঁ গৰু চোৰ ওলাল জুবিন দাই জীয়াই থাকোঁতে যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি আখ্যা দিছিল বিজেপি চৰকাৰে উফৰাই দিম বুলি কৈছিল সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন দাক কি ন্যায় দিব শ্যামগানু মহন্তক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কোন চৰকাৰী বিভাগে ধন দিছিল সিদ্ধাৰ্থ শৰ্মাক যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব কোনে প্ৰদান কৰিছিল তাক লৈ মুখ্যমন্ত্ৰীয়ে কিয় প্ৰশ্ন নকৰে পবিত্ৰ মাৰ্ঘেৰিটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অংশ আছিল তেওঁ ছুপাৰমেনৰ দৰে কেন্দ্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ'ল কিন্তু তেওঁ কি কৰিব লাগে কি কৰি আছে তেওঁ মনে মনে কিয় আছে যিটো দলে তেওঁক শিশু দলৰ পৰা পূৰ্ণ দলাল হিচাপে প্ৰতিষ্ঠা কৰিলে সেইজন পবিত্ৰ মাৰ্ঘেৰিটাই আজি নীৰৱ ভূমিকা পালন কৰিছে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল এতিয়া এই চৰকাৰখনে আকৌ জুবিন গাৰ্গক হত্যা কৰিব শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী সমদল জুবিন গাৰ্গৰ ন্যায় দাবীৰে উত্তাল শিৱসাগৰৰ ৰাজপথ তিনিওটা সংগঠনে 20 নৱেম্বৰৰ পৰা 48 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছিল আজি অনশন কাৰ্যসূচী অন্ত পৰাৰ পাছতে নগৰৰ মাজে মাজেৰে জুবিন গাৰ্গৰ ন্যায় দাবীত প্ৰতিবাদী মিছিল বাহিৰ শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট সংবাদ 365 যে জুবিনদাৰ ন্যায়ক লৈ কোনো ধৰণৰ ৰাজনীতি নহ'ব যিসকলে চৰকাৰত আছে আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকীক যদি আজি সোধে আপুনি কোন দলৰ মুখ্যমন্ত্ৰী তেওঁ পোনচাতেই ক'ব যে মই বিজেপি দলৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক যদি সোধে আপুনি কোন দলৰ প্ৰধানমন্ত্ৰী তেওঁ ক'ব মই বিজেপি দলৰ প্ৰধানমন্ত্ৰী আৰু সেই দলটোৱে যিটো দলৰ দ্বাৰা এখন চৰকাৰ চলি আছে যিটো দলে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে চৰকাৰৰ নেতৃত্ব দি আছে সেই দলটোৱে আজি এক মাহৰ পাছত ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে যে এতিয়াই হেনো প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ৰাস্তালৈ ওলাই আহিছে তাৰ মানে পোনচাতে তেওঁলোকে লাখ লাখ মানুহ যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে তেওঁলোকক বিজেপিয়ে অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে এই কথাটোৱে বিজেপিয়ে অসমৰ ৰাইজক অপমান কৰিছে দ্বিতীয় কথাটো হৈছে আপোনালোকে জানে তেওঁলোকে আজি স্বীকাৰ কৰিলে যে এক মাহ দিনে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ নামত ভেকু ভাওনা কৰিলে এই কথাটো আজি বিজেপিয়ে প্ৰকৃত অনুৰাগী ওলাই আহি আজি ন্যায় বিচাৰিছোঁ বুলি কোৱাৰ লগে লগে এই কথাটো প্ৰমাণ হ'ল যিটো কথা অসমৰ লাখ লাখ মানুহে কৈ আছে যে বিজেপিয়ে এক মাহ দিনে কেৱল নাটক কৰিছে কোনো ধৰণৰ তদন্ত নকৰিলে আৰু আটাইতকৈ ডাঙৰ কথা কোন মানুহজনে কৈছে নলবাৰীত যিজন মানুহক জুবিন দাই জীৱিত কালতে তেওঁক মূল্যায়ন কৰি থৈ গৈছিলে প্ৰথমে গৰু বুলি কৈছিলে এতিয়া গৰু চোৰ ওলালে সেইজনে নহয় জানো জয়ন্ত বৰুৱা ডাঙৰীয়া এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয় সেই কামটো কোনে দিলে এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্য এনেকুৱা এজন মানুহ অসমত কেবিনেট মন্ত্ৰী হৈ আছে যিজন মানুহক জুবিন দাই অসমৰ প্ৰাণ জুবিন দাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে গৰু বুলি কৈছিল পিছত গৰু চোৰ ওলালে সেই মানুহজনে এতিয়া আমাক প্ৰশ্ন কৰে যে কোন অনুৰাগী নহয় ইয়াৰ জৰিয়তে আমি ভাবোঁ যে বিজেপিয়ে এতিয়া হয়তো টান পৰি ৰাইজৰ ৰোষত পৰা ভয়ত তেওঁলোকে আমিও জুবিন অনুৰাগী বুলি ক'বলৈ ওলাইছে যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিন দা জীয়াই থাকোঁতে এডিআৰই পৰীক্ষাৰ সময়ত চেকিঙত যদি মোবাইল ভিতৰলৈ নিয়ে তেতিয়াহ'লে 10 লাখৰ পৰা 1 কোটি টকাৰ ফাইন লগাম বুলি কওঁতে জুবিন দাই কি বুলি কৈছিলে ষ্টপ পুলিচ ষ্টক বুলি কৈছিলে চিএমক পুলিচ মানে কি বেহুদা এইজন মানুহক কৈছিলে ফৰাই দিম বুলি কৈছিলে ব্ৰহ্মপুত্ৰ দলিয়াই দিম বুলি কৈছিলে মোকতো কোনোবাই গৰু বুলি ক'লে মই কেতিয়াও তেওঁৰ অনুৰাগী হ'ব নোৱাৰোঁ আৰু যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে গৰুটো মই মানি ল'ব লাগিব যে মই গৰু হয় গতিকে এইবিলাক মানুহে আমাক এতিয়া নীতি শিক্ষা দিয়ে